আজি জয় মুছাহাৰী যদিও গৈছে আমাৰ এককালৰ সতীৰ্থ যে অকলে ওলাই গৈছে তেওঁলোকৰ লগত ৰাইজ আজি দলে বলে ওলাই যোৱা নাই গতিকে তেখেতসকলে গৈছে বুলি আমাৰ দলৰ কাৰণে কিবা এটা যে ক্ষতি হ'ব মই সেইটো কেতিয়াও নাভাবোঁ আমাৰ কাৰণে এটা মানে ঐতিহাসিক আৰু উল্লেখযোগ্য দিন বুলি মই ক'ব খোজোঁ কিয়নো আমাৰ শিয়ালমাৰী প্ৰাইমাৰীৰ অধীনস্থ আমাৰ এই হাজাৰখীয়া গাঁওখনত আমি আজি এটা ৰাজনৈতিকভাৱে মুকলি সভা লৈছিলোঁ সৰুকৈ পকেট মিটিং হিচাপে ইয়াতে এই অঞ্চলৰ শ মানুহবিলাকে আহি পেলাই মিটিংখনত ইহঁতে যোগদান কৰিলে আৰু মিটিঙত যিসকলে আহিলে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যোগদান কৰিছিল আৰু ইয়াত যোগদান যিসকলে কৰিলে আমাৰ আদিবাসী সম্প্ৰদায়ৰ সান্তাল সম্প্ৰদায়ৰ আৰু ৰাজবংশী সম্প্ৰদায়ৰ মানুহবিলাকে ইয়াত যোগদান কৰিছে আমাৰ আদিবাসী সকলৰ পৰা আজি আসাম ড্ৰাগন ফাইটাৰ যিটো তেওঁলোকৰ হেৰি আছে মানে কৰ্মী আছে চেণ্ট্ৰেল কমিটিৰ তেখেতসকল এজন লিডাৰ হয় 16জনীয়া এওঁলোকৰ টীম এটা আমাৰ দলত যোগদান কৰিলে লগতে এই অঞ্চলৰ যিসকল সান্তাল আদিবাসী ভাই ককাইসকল আছে মা ভনীসকলে আমাৰ ককাই ভাইসকলে আজি দলে বলে যোগদান কৰিলে টোটেল তেওঁলোকৰ পৰা মানে 50জনমান আদিবাসী সম্প্ৰদায়ৰ পৰা যোগদান কৰিলে আকৌ তেখেতসকলে BJP কৰা আৰু UPPL কৰা আছিলে আৰু লগতে আকৌ ৰাজবংশী সম্প্ৰদায়ৰ পৰা 30জনমান তেওঁলোকে যোগদান কৰিলে আৰু এইসকল সব BJP কৰা আছিলে আৰু আজি আমি সঁচাকৈ BJP আৰু UPPL এই অঞ্চলত যিসকলে কৰিছিলে তেওঁলোকে নিজৰ দল ত্যাগ কৰি আমাৰ দললৈ যোগদান কৰাটো এইটোকে বুজাইছে যে তেওঁলোকে সঁচাকৈ ইয়াত BPFৰ বাহিৰে অন্য দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখিব পৰা নাই তেখেতসকলে UPPL আৰু BJP দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখিছিল এই দলত থাকি পেলাই তেখেতসকলৰ লাভান্বিত হ'ব অঞ্চলৰ উন্নয়ন হ'ব বুলি আশা কৰিছিলে কিন্তু যোৱা 4টা বছৰ যেহেতু উখলি গ'ল এই 4টা বছৰত তেওঁলোকৰ আশা আকাংক্ষা পূৰণ নোহোৱাত অঞ্চলৰ উন্নয়ন একো নমুনা দেখিবলৈ নোপোৱা তেখেতসকলে কমপ্লিটলি UPPL আৰু BJPৰ ওপৰত আস্থা বিশ্বাস হেৰুৱাইছে যাৰ কাৰণে তেওঁলোকে পুৰণা দল BPF দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখি পেলাই দলত যোগদান কৰিবৰ কাৰণে দলে বলাই আহিছে সেইটো তেওঁলোকৰ কাৰণে এটা মঘম আঘাত বুলি মই ক'ব খোজোঁ BPF দললৈ আহা BJP দল ত্যাগ কৰা UPPL দল ত্যাগ কৰা মানে তেওঁলোকৰ দলৰ প্ৰতি মঘম আঘাত মানে কৰা আৰু আমাৰ দলৰ প্ৰতি মানে যোগ দিয়া গতিকে অহা নিৰ্বাচনত আকৌ এই ধৰণৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিপুলভাৱে সমৰ্থন পাবলৈ গৈ আছোঁ অলৰেডি পাইছোঁ আৰু প্ৰয়োজনতকৈ লাগাতকৈ বেছিকৈ আমি ভোট সংগ্ৰহ কৰি পেলাই এইবাৰ নিৰ্বাচনত জিকি যাব পাৰিম যিহেতু NDAটো তেখেতসকলে হাৰিছে ক্ষতি মাত্ৰ নহয় তেখেতসকলে হাৰিব কোকৰাঝাৰত কোনো বুদ্ধি নাই কোনো মন্ত্ৰ নাই কোকৰাঝাৰত BPF দলে জিকিব BPF দলৰ প্ৰাৰ্থীজনে জিকাটো 100% খাটাং আমি BPF দল হিচাপে অঞ্চলবাসী ৰাইজৰ মন জয় কৰিব পাৰিছোঁ গোটেই ভোটাৰবিলাকে BPFৰ লগত জড়িত হৈছে মানুহবিলাকৰ যিটো পিপুলছ মেণ্ডেট ইতিমধ্যে অনানুষ্ঠানিকভাৱে পাইছোঁ যে এই BPF দলে অহা ইলেকশ্যনত MP ইলেকশ্যনত আমি জিকিম আৰু গতিকে আমি জিকা মানে আমাৰ বিৰুদ্ধে যিসকলে প্ৰতিদ্বন্দ্বিতাত নামিব এই BJPয়ে হওক এই NDA হওক এই GSPয়ে হওক এই কংগ্ৰেছে হওক তেখেতসকলৰ ক্ষতি হ'ব আৰু তেখেতসকল ধূলিসাৎ হৈ যাব আমি BPF দলে জিকি পেলাই ইয়াত বিজয় জান্ধা আমি গাড়িম একো ক্ষতি নহয় মানে ৰাজনৈতিক দলত অহা যোৱা সেইটো থাকেই আজি লিডাৰবিলাকে যদিও 2-এজন গৈছে আমাৰ দলতো লিডাৰবিলাকেও আহিছে UPPL দলৰ ভালেখিনি নেতাবিলাকেও আমাৰ দললৈ আহিছে BJP দলৰ ভালেখিনি নেতাবিলাকেও আমাৰ দলত আহিছে নিৰ্বাচন আহিলে এটা দলৰ পৰা অইন এটা দললৈ 2-এজন লিডাৰ অহা যোৱাটো স্বাভাৱিক কিন্তু লিডাৰবিলাকৰ পিছত কিমান মানুহ আছে মানুহ নাই সেইটোহে আচল ফেক্টৰ হ'ব গতিকে আজি জয় মুছাহাৰী যদিও গৈছে অকলে ওলাই গৈছে তেওঁলোকৰ লগত ৰাইজ আজি দলে বলে ওলাই যোৱা নাই গতিকে তেখেতসকলে গৈছে বুলি আমাৰ দলৰ কাৰণে কিবা এটা যে ক্ষতি হ'ব মই সেইটো কেতিয়াও নাভাবোঁ আমাৰ দলৰ কাৰণে বৰঞ্চ লাভে হ'ব জয়ন্ত মুছাহাৰী UPPL দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কিবা ফেক্টৰ হ'ব BPFৰ কাৰণে জয়ন্ত মুছাহাৰী চাওক এজন ষ্টিং MLA হয় মানুহবিলাকৰ এটা সাইকোলজি হ'ব এটা ইমপ্ৰেশ্যন হ'ব যে MLA হৈ থকা মানুহজন কিয় ইলেকশ্যন খেলিব ওলাইছে সি MLA হৈয়ে থাকক লাগিলে বেলেগ এজনক মানে পঠিয়াই দিয়ক এনেকুৱা ধৰণৰ এটা ইমপ্ৰেশ্যন থাকিব গতিকে হাৰিলেও সি MLA হিচাপে থাকিব আৰু MLA হৈ থকা মানুহজন MP হ'ব বিচৰাটো সেইটো মানে মানুহবিলাকে সহজভাৱে ল'ব পৰা নাই MP কণ্টেষ্ট কৰাটো বেয়াহে পাইছে মানে দুটা কিয় আৰু সিট দখল কৰিবৰ কাৰণে কিয় আগবাঢ়িছে সেইটো মানুহবিলাকে সহজভাৱে লোৱা নাই বেয়া পাইছে এতিয়া
কাম্পা বৰগোহাঞি আৰু জয়ন্ত বসুমতাৰীৰ তুলনাত কাম্পা বৰগোহাঞি একেবাৰে মানে বিৰাট এজন এক্সপাৰ্ট জানা মানুহ আৰু শিক্ষিত সংবিধান আইন কানুনৰ বিষয়ে ভালকৈ জানা মানুহ মানে মোৰ এক্সপাৰ্ট দেন জয়ন্ত বসুমতাৰী গতিকে জয়ন্ত বসুমতাৰীৰ গুণ জ্ঞান আৰু কাম্পা বসুমতাৰীৰ গুণ জ্ঞানৰ মাজত কোনো তুলনা নাই কাম্পা বৰগোহাঞি বহুত মানে বহুগুণ বেছি জানা ব্যক্তি হয় গতিকে মানুহবিলাকে কোৱালিটিটো এটা ওজন কৰি পেলাই চাব যে জয়ন্ত বসুমতাৰীক ভোট দি কি লাভটো হ'ব এমপিৰ কাৰণে আৰু কাম্পা বৰগোহাঞিক ভোট দি পেলাই মানে আমাৰ কি লাভটো হ'ব এতিয়া সেই ওজনটো চাই পেলাই মানুহবিলাকে সিদ্ধান্ত ল'ব যে সঁচাকৈ আজিৰ দিনত তুলনা কৰিলে কাম্পা বৰগোহাঞিৰ ওজন বেছি আছে আৰু কাম্পা বৰগোহাঞিক দিলে BTC আৰু আমাৰ BTCৰ কাৰণেও ভাল হ'ব আমাৰ অঞ্চলৰ কাৰণেও ভাল হ'ব আৰু ৰাজনৈতিকভাৱে এই অঞ্চল শক্তিশালী হ'ব কিন্তু যিটো জয়ন্ত বসুমতাৰীৰ দ্বাৰা দি নহ'ব গতিকে জয়ন্ত বসুমতাৰী আজিৰ দিনটোত আমাৰ কাৰণে ফেক্টৰ নহয় ইমানবোৰ অভিযোগ এতিয়া কাম্পা বৰগোহাঞিৰ ওপৰত তেখেতে আনিছে এইবিলাক 100% মিছা এইবিলাক একেবাৰে যুক্তিহীন ভিত্তিহীন আৰু সেইটো মানে কোনো প্ৰকাৰে বিশ্বাসযোগ্য নহয় তেখেতে কিহৰ কাৰণে কাৰ ডিক্টেশ্যনত এইবিলাক কথা কৈছে আমি নাজানো আজি আমাৰ মই ৰাতিপুৱা যিটো গম পালোঁ আমাৰ যিমানবোৰ BPFৰ অধীনস্থ চেলবিলাক আছে কচৰা চুচি চেল বেংগলী চেল নাথযোগী চেল আমাৰ গোৰ্খা চেল আদিবাসী চেল মাইনৰিটি চেল চবেই পৃথ্বীৰাজ দেৱ নাৰায়ণৰ যিবিলাক ভাষ্য কাম্পাৰ বিৰুদ্ধে কাম্পা বৰগোহাঞি ডাঙৰীয়াৰ বিৰুদ্ধে যিটো ভাষ্য সেই ভাষ্যটো খণ্ডন কৰি পেলাই সেইটো মানে তেখেতক প্ৰত্যুত্তৰ দিয়া বুলি আমি গম পাইছোঁ আৰু হাইকমাণ্ডক তেখেতসকলে দাবী জনাইছে যে কাম্পা বৰগোহাঞিকে টিকেট দিব লাগে আৰু পৃথ্বীৰাজ দেৱ নাৰায়ণৰ তেখেতসকলে বিপক্ষে মাত মাতিছে গতিকে তেখেতে কি কাৰণে কিহৰ কাৰণে আমাৰ বৰগোহাঞি ডাঙৰীয়াৰ ওপৰত এইবিলাক মিছা অভিযোগ আনিছে কি থাকিব পাৰে কি ৰহস্য আছে মই সেইটো একমুখে কোৱাটো টান হ'ব কিন্তু এজন মানে কি কয় মানে আমাৰ এছপিৰেণ্ট কেণ্ডিডেট হিচাপে তেখেতে এই ধৰণৰ কথাটো ক'ব নালাগিছিল সেইটো কোৱাটো ঠিক হোৱা নাই অলপ সংযমী হৈ থাকিলে ভাল হ'লহেঁতেন দলৰ কৰ্মীবিলাকৰ নেতাবিলাকৰ ৰাইজৰ চবৰে সমৰ্থনটো নিশ্চয় পালেহেঁতেন এই মুহূৰ্তত এই ধৰণৰ মানে কিছুমান ভিত্তিহীন যাহা কথাবিলাক মানে ক'ব নালাগিছিল এজন দলীয় নিষ্ঠাবান আৰু আদৰ্শ আৰু নীতিটো ধৰি ৰাখি পেলাই তেখেতে ডিচিপ্লিনটো মেইনটেইন কৰি পেলাই চলি থাকিলে ভাল হ'লহেঁতেন নিশ্চয় আমাৰ হাইকমাণ্ডৰ বা চেণ্ট্ৰেল কমিটিৰ কৃপা আৰু মানে সহানুভূতিটো লাভ কৰিব পাৰিলেহেঁতেন কিন্তু এই কেইদিনত তেখেতে যি ধৰণৰ কথাবিলাক ক'বলৈ ধৰিলে মানুহবিলাকে চবে সঁচাকৈ বেয়া পাইছে আৰু বেয়া পোৱাটো স্বাভাৱিক দলৰ মাজত নিজৰ মাজতে এইবিলাক সমালোচনা প্ৰতি সমালোচনা কৰাটো আমি কেতিয়াও নিবিচাৰোঁ তেখেতক সংযমী হৈ থাকিবলৈ মই আহ্বান কৰিছোঁ আমি কৈছোঁ যে আমাক কোনো শক্তি নাই তেনেকুৱা ক্ষতি কৰিব পৰা এই শক্তিটো আমাৰ সন্মুখত নাই এই মানে ৰাজনৈতিক দলেই হওক বা ইণ্ডিভিজুৱেলেই হওক বা অৰাজনৈতিক দল সংগঠনবোৰেই হওক BPF দলটোক আজি ক্ষতি কৰিব পাৰা BPFৰ ক্ষতি আনিব পাৰা তেনেকুৱা ধৰণৰ আমি কোনো দল শক্তি আমি দেখা পোৱা নাই